এজন ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ গুণাৱলী অৰ্থাৎ কোৱালিটিজ অফ এ বেলেঞ্চ পাৰ্চনেলিটি। আমি ইয়াৰ আগৰ ভিডিঅ'সমূহতে উল্লেখ কৰি আহিছোঁ ব্যক্তিত্ব মানে কি আৰু সুষম বা বিকশিত ব্যক্তিত্ব সম্পৰ্কীয় থুলমূল এক ধাৰণা দিবলৈ প্ৰয়াস কৰা হৈছিলে। তথাপিও ব্যক্তিত্ব সম্পৰ্কে সম্যক ধাৰণা পুনৰ এবাৰ দিব বিচাৰিছোঁ। ব্যক্তিত্ব হ'ল সকলো ব্যক্তিৰ অৰ্থাৎ এজন ব্যক্তিৰ জন্মগত আৰু আৰ্জিত মনোদৈহিক সকলো গুণাৱলীৰ গতিশীল সমন্বয়, যিয়ে সেই ব্যক্তিক এই বিশ্বত অনন্যতা প্ৰদান কৰে অৰ্থাৎ একেবাৰে স্বকীয়তা প্ৰদান কৰে বা অতুলনীয়তা প্ৰদান কৰে। গতিকে যাওঁ আমি প্ৰত্যক্ষভাৱে এজন ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ গুণাৱলীসমূহ কি হ'ব পাৰে সেই বিষয়ে আলোচনা কৰোঁ। যদিও এজন সমতুল্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ বহুকেইটা গুণৰ অধিকাৰী বা বহুতো গুণ তেখেতৰ গাত হয়তো দেখিবলৈ পোৱা যায়, তথাপি আমাৰ আলোচনাৰ সুবিধাৰ্থে আমি তেনে 5টা গুণাৱলী ইয়াত উল্লেখ কৰিম। আপোনালোকে প্ৰতিটো গুণাৱলী যদি খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰে তেতিয়াহ'লে এজন সম্পূৰ্ণ ভাৰসাম্যপূৰ্ণ ব্যক্তিত্ব সেই গুণাৱলীসমূহ দেখিবলৈ পোৱা যায়। যেনে 1 নম্বৰ, নিজৰ কৰ্তব্য, দায়িত্ব, অধিকাৰ, বিশ্বাস, মূল্যবোধ, নৈতিকতা, মানৱীয়তা ইত্যাদি ক্ষেত্ৰত নিৰপেক্ষ, বাস্তৱভিত্তিক আৰু বিজ্ঞানসন্মত যুক্তিৰ আধাৰত বিশ্লেষণ কৰিবলৈ সক্ষম এজন ব্যক্তিক আমি ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী বুলি ক'ব পাৰোঁ। দ্বিতীয়তে, নিজৰ দক্ষতা, শক্তি, সামৰ্থ্য, বুদ্ধি, প্ৰৱণতা, জীৱনৰ লক্ষ্যৰ সৈতে সংগতি সাধন কৰিবলৈ সক্ষম এজন ব্যক্তিক আমি ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী আখ্যা দিব পাৰোঁ। তৃতীয়তে, নিজৰ ওপৰত বিশ্বাস, সততা, আত্মসচেতনতা, দৃঢ়তা, সংকল্পবদ্ধতা, একাগ্ৰতা আদি গঢ়ি তুলি জীৱনৰ জটিল পৰিস্থিতিকো সহজভাৱে গ্ৰহণ কৰি জীৱনক আগুৱাই নিবলৈ সক্ষম এজন ব্যক্তিক আমি ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী আখ্যা দিব পাৰোঁ। 4 নম্বৰ, এজন ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিয়ে নিজৰ আৱেগক সুনিয়ন্ত্ৰিত, সুশৃংখলিত, স্থিৰ আৰু সংযম কৰি ৰখাৰ লগতে আনৰ বা সমাজৰ অন্যান্য ব্যক্তিৰ আৱেগ অনুভূতিক জানিবলৈ, বুজিবলৈ, উপলব্ধি কৰিবলৈ আৰু সেইবোৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ সক্ষম হয়। 5 নম্বৰ, এজন ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিয়ে জীৱনৰ অনুশাসন, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা আৰু সময় ব্যৱস্থাপনা ইত্যাদিৰ তাৎপৰ্য উপলব্ধি কৰাৰ লগতে সেই গুণাৱলীসমূহ নিজৰ জীৱনৰ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সক্ষম হয়। আশা কৰোঁ ইয়াৰ জৰিয়তে আপোনালোকেও এই গুণাৱলীসমূহ আয়ত্ব কৰিবৰ কাৰণে প্ৰয়াস কৰিব আৰু নিজকে এজন ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তুলিব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।